প্ৰথমটো সোমবাৰ। আজি মই কেনেকৈ পূজা কৰোঁ, কেনেকৈ বৰ্ত পালোঁ আৰু ঘৰৰে কিবা কিবি সৰু সুৰা টুকটাক কাম মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ, তো শেষলৈকে চাব। তো আহক ভিডিঅ'টো আৰম্ভ। তো মই গা ধুই আহিলোঁ আৰু এতিয়া মই অলপমান শৃংগাৰ কৰিম, কাৰণ শৃংগাৰ নকৰাকৈ পূজা দিব নালাগে, সেইবাবে অলপমান সাজসজ্জা কৰি লওঁ। তো মই অলপমান ট'নাৰ কৰি লওঁ। ট'নাৰ স্কিনৰ কাৰণে বহুত ভাল। বাকী মই আপোনালোকক কেতিয়াবা বাৰু মই স্কিন কেয়াৰ ৰুটিনটো শ্বেয়াৰ কৰিম, মোৰ স্কিন কেয়াৰ ৰুটিনটো। এতিয়া মই ট'নাৰটো ঘঁহি লৈছোঁ। অকণমান শুকাবলৈ দি ইয়াতে মই মইশ্চাৰাইজাৰ ঘঁহি লওঁ। তো মইশ্চাৰাইজাৰৰ কাৰণে মই মামা আৰ্থৰ বাজাৰ ব্লেড মেচিন ইউজ কৰোঁ। আজি যিহেতুকে পূজা, অকণমান কাজল লগাম ভাবিছোঁ। তো অলপমান কাজল লগাই লওঁ। मजा आईছে ন? ओके मजा आईছে। मजा आईছে ने? मजा आया तुमको? आया। मैं मैगी खा रही हूँ। पाउडर है। तुम पाउडर लगो लगे ना? बुद्धि से ना? पाउडर सिम्पल के लगाइছোঁ জাষ্ট অলপমান। মই পাউডাৰ লগা নাই বা। মই লগাই দিম তোমাক, তুমি বহাচোন। কালি নিজে লগাইছিলোঁ, আকৌ নিজে লগাবা, লগোৱা। তো মই অলপমান এইবোৰতো ফিল কৰি লওঁ। তো মই সেন্দুৰ লগাই আহিলোঁ। এতিয়া মই ঘঁহিম চিৰাম আৰু চুলিকেইডাল আঁচুৰি লওঁ, তাৰপাছত পূজা ভাগলৈ যাম। তো আমি ভগৱানৰ আসন খাই আছোঁ। আজি ভগৱানক স্নান কৰাম। আমি এতিয়া ভগৱানৰ স্নান কৰোঁ।
প্ৰথম খাদ্য লাল চাহ খালি খাম, কাৰণ বিস্কুট চিস্কুট নাখাওঁ, কাৰণ বিস্কুটত অলপ পৰিমাণ হ'লেও নিমখ থাকেই, সেইবাবে নাখাওঁ। পিছতকৈ ফল খাম, দেখাই যাম আপোনালোকক আৰু। এতিয়া ঘড়ীৰ সময় হৈছে 10টা। কিমান ভাল পোৱা তুমি? ইমান ভাল লাগে। কিমান ভাল পোৱা? দেখাই দিয়া হাতেৰে, হাতেৰে দেখাই দিয়া। নেদেখুৱা, দেখাই দিয়া হাতেৰে, কিমান ভাল পোৱা দেখাই দিয়া। বেবীয়ে জানাখিনিও মানুহৰ ওচৰত নকয়, কাৰণ তেতিয়াহে দেখাব লাগিব যে মাকে একো শিকোৱা নাই। একচুৱেলি সিহঁতৰ মুডৰ ওপৰতে গোটেইখিনি কৰে। তেওঁলোকৰ যদি মুড হয় যে টিভি চাব, দেন টিভিয়ে চাব, যদি খাব দেন খাব, যদি মোৰ লগত আহিব দেন আহিব। আহা না মোৰ ওচৰত এবাৰ, অঁ আৰু দিব, আৰু লাগিব, মোৰ ওচৰত আহা এবাৰ আহা। আপোনালোকে পূজা কৰিবলৈ গ'লনে? কমেণ্ট কৰি জনাবচোন। মই ঘৰতেই পূজা কৰিছোঁ, কাৰণ ৰাতিপুৱা আমি ওলাই যাবলৈ নোৱাৰোঁ, কাৰণ তেখেতৰ ডিউটি থাকে। ৰাতিপুৱা 9টা বজাতে যাব লাগে, আৰু মাইনাৰ খোৱা লোৱা ধোৱা বহুত কাম থাকে। সেইবাবে ৰাতিপুৱা মই মন্দিৰত যোৱাটো নহয়, সেইবাবে মই ঘৰতেই পূজা ভাগ কৰোঁ। শিৱৰাত্ৰি হ'লে যাওঁ বাৰু, আৰু যিহেতুকে আমি ইয়াতে কোৱাৰ্টাৰত থাকোঁ, ইয়াতে মন্দিৰটো অলপমান দূৰত হয়, ভূতনাথ বুলি কয়। বেছি দূৰো নহয় অৱশ্যে, খোজকাঢ়ি গ'লে হয়। আচলতে কয়ে নহয়, ভক্তি অনুযায়ী শক্তি, যিমানখিনি কৰিব পাৰে সিমানখিনিয়ে কৰিব, দেখাক দেখি নকৰিব। কোনোবাই কিবা কৰিছে বুলি সেইবুলি আপুনি নকৰিব, কাৰণ আপোনাৰ যিমানখিনি সামৰ্থ্য সেই অনুযায়ী কৰিব, ভগৱানে সেইখিনিয়ে গ্ৰহণ কৰিব, নহয়নে? এতিয়া প্ৰসাদকে অলপমান গ্ৰহণ কৰোঁ, নিমখ নোহোৱাকৈ, কাৰণ নিমখ খালে ব্ৰতটো নাথাকে। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক প্লিজ কমেণ্ট বক্সত জনাব, যাতে মই পিছৰ সোমবাৰটো ভালকৈ মানিব পাৰোঁ। এতিয়া আমি খাম চাগু, কল আৰু গাখীৰ। এতিয়া 12টা বাজা নাই, 12টা বাজিবলৈ 10 মিনিট আছে। মই 12টা বজাৰ আগে এইখিনি খাম, তাৰপাছত আবেলি খাম একেবাৰে। টোপনিৰ পৰা শুই কৰি উঠিলোঁ, অলপমান শুই দিলোঁ, নবা গাটো বেয়া লাগিব, সেইবাবে অলপমান শুই দিলোঁ। এতিয়া মোৰ শেষ আহাৰ গ্ৰহণ কৰি আৰু নাখাওঁ, তো আহক কিনো বনাওঁ। মোৰ শেষ মিল, আজিৰ দিনটো মোৰ শেষ হ'ল। তো ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।